নমস্কাৰ, মই মইনা হাজৰিকা কমল এগ্ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সাধাৰণতে আমি জানুৱাৰী ফেব্ৰুৱাৰী মাহত ফুল বকুলি বন্ধা ইত্যাদি খেতি কৰোঁ। তাতে দেখিবলৈ পোৱা যায় এনেধৰণে কবি পুলিটো ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিব, তাতে গোটেই আগটো খাই পিনে এনেকৈ ফুটা ফুটা কৰি দিব। আচলতে এই পোকে খায়, যেনেকৈ পখিলা পোক। তাৰ পখিলাটোৱে ডিম পাৰি পিছত ইয়াত এটা আগটোতে পোৱালিটো ওলায়, সেইটোৱে খাই দিয়ে, তাৰপিছত এনেকৈ ফুটা ফুটা হৈ যায়। তাতে কি মেডিচিন মাৰিব লাগিব আজি আপোনালোকক সবিশেষ জনাম। আৰু দুটা কম্বিনেশ্যন মাৰিম, যিটো হ'ল ইক্কা এটা নাম আৰু এটা নাম হৈছে এম্পায়াৰ। ইয়াৰে 20 ml দিম আৰু ইয়াৰ ইক্কা এটাৰ 20 গ্ৰাম এটা সম্পূৰ্ণ এটা মিক্স কৰিম। আৰু এটা কথা জানি থ'ব যে ষ্টিকাৰ মাৰিব লাগিব কিন্তু লগত, যদিহে ষ্টিকাৰ নামাৰে, এতিয়া বৰষুণৰ বতৰ আৰু নিয়ৰো বেছিকৈ পৰে, সম্পূৰ্ণ মেডিচিনখিনি বিয়পি তললৈ গুচি যাব। গছজোপাত লাগি নাথাকিলে পোকটো আকৌ উৰি গুচি আহিব। মাৰোঁতে আধা ঘণ্টা 1 ঘণ্টামান নথকিব, কিন্তু পিছত আকৌ উৰি আহি আকৌ সেই গছজোপাতে পৰি থাকিবই। ষ্টিকাৰটো মাৰিব, এইটো যিকোনো এটা কোম্পানীৰ ল'ব পাৰে, ষ্টিকাৰ ভাল। এইটো সম্পূৰ্ণ দেখুওৱা হৈছে 16 লিটাৰ পানীৰ কাৰণে দেখুওৱা হৈছে। আগত পানীটো ভৰাই ল'ব টেংকিটোত, তাৰপিছতে ইয়াৰ পৰাই ল'ব। এইটো নতুন বাৰু, অ'কে। 20 ml ল'ব পুলি অনুসাৰি। আমাৰ এইটো পুলিটো আচলতে 20 দিনৰ পুলি হয়। গ্ৰ'থটো হ'ব লাগিছিলে, কিন্তু গ্ৰ'থটো নাই হোৱা। আমি বৰষুণৰ কাৰণে মেডিচিন বা সাৰ দিবলৈ পৰা নাই, এতিয়া গ্ৰ'থটো আহি যাব। আৰু এটা কথা, আপোনালোকে যেতিয়া নেকি পোকৰ দৰৱ মাৰিব, তাৰে 2 দিনৰ পিছত আকৌ আপোনালোকে হেৰি মাৰিব লাগে, ভিটামিন মাৰিব লাগে। ভিটামিনৰ সবিশেষ ভিডিঅ' এটা আমি আপলোড কৰিম আমাৰ ভিডিঅ'ত। আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ বাবে ধুনীয়াকৈ। আৰু আঠাটো 5 ml দিব লাগে। আৰু এনেকৈ মাৰি এডাল ল'ব, ধুনীয়াকৈ আপোনালোকে গুলি ল'ব। ইয়াত আৰু অলপ পানী অলপ মিক্স কৰি দিম। সম্পূৰ্ণ 16 লিটাৰ কৰি পিনে আমি অকণমান ওপৰত লাগি থকাটো এনেকৈ ধুনীয়াকৈ গুলি লৈছোঁ। পূৰা সম্পূৰ্ণ ভালকৈ মিক্স কৰিব। অলপ দেৰিলৈকে লাগিলে পাৰিলে আপোনালোকে আধা ঘণ্টামানৰ আগত এটা বাচনত থৈ ল'ব। আমাৰ সময়ৰ নাটনি, গতিকে এনেধৰণে আমি ডাইৰেক্ট দিছোঁ। আৰু আপোনালোকে আধা ঘণ্টামান ৰাখি থ'ব, তেতিয়া ভাল ৰিজাল্ট পাব। বন্ধুসকল, দেখিবলৈ পুলিটো এনেকৈ ধুনীয়াকৈ সম্পূৰ্ণ এনেকৈ গোটেই পুলিটো তিয়াব, তিতাই মাৰিব, তেতিয়াহে 100% কাম কৰিব দৰৱটোৱে। দেখিবলৈ পাইছে সুন্দৰকৈ এনেকৈ মাৰিব, তিয়াই পিনে। অলপ ওচৰৰ পৰা দেখাই দিয়া। বন্ধুসকল, দেখিবলৈ পাৰিলে আমি কেনেধৰণে মাৰিছোঁ। ভিডিঅ'টিত দেখুৱাৰ দৰে ফ'ল' কৰিব আপোনালোকে আৰু 100% ৰিজাল্ট পাব। এনেধৰণে খেতিৰ ওপৰত ভিডিঅ'ত আপোনালোকে পাই থাকিবলৈ আমাৰ কমল এগ্ৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আৰু নিশ্চয় জনাব আপোনালোকে ৰিজাল্ট কেনেকুৱা পালে আৰু কেনেধৰণৰ আপোনালোকৰ ভিডিঅ' লাগে, কিহৰ ওপৰত ভিডিঅ' লাগে, আপোনালোকে নিশ্চয় জনাব খেতিৰ ওপৰত। ধন্যবাদ।